Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগৰ ক্লাছত আমি ডিসকাস কৰিছিলো APSC কম্বাইন্ড কম্পিটিটিভ এক্সামৰ এক্সাম প্যাটাৰ্ন সম্পৰ্কে। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম সিলেবাস সম্পৰ্কে। সো আপোনালোকে অলৰেডি কমেন্টত বহুতে ৰিকুৱেষ্ট কৰিছে যে স্যাৰ কমপ্লিট সিলেবাসৰ বিষয়ে ডিসকাস কৰিব লাগে। সো গতিকে আমি সিলেবাসৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিছো। সো গতিকে আমি আশা কৰিছো ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। সো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব APSC কমপ্লিট সিলেবাস বুজি ল'বলৈ। ওকে, সো ফাৰ্স্ট অফ অল মই এক্সাম প্যাটাৰ্নটো অলপ বুজাই দিম, তাৰ পিছত মই সিলেবাসৰ কথাখিনি ডিসকাস কৰিম। সো এক্সাম প্যাটাৰ্নটো আমাৰ এনেকুৱা আছিল APSC ওকে APSC CCE এক্সাম প্যাটাৰ্ন যদি আমি চাওঁ তেন্তে তিনটা লেভেলত হয় পৰীক্ষা। ফাৰ্স্ট হয় আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন, তাৰ পিছত হয় মেন্সৰ পৰীক্ষা, তাৰ পিছত আপোনালোকৰ ইন্টাৰভিউ। ওকে, তাৰ পিছত আপোনালোকৰ যেটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন হয় ইয়াতে দুটা পেপাৰ থাকে। এটা আমি GS1 বুলি জানো, আনটো আমি GS2 বুলি জানো। ওকে, এই GS1 টো হয় 200 মাৰ্কছৰ ভিতৰত। ওকে, আৰু GS2 হয় 200 মাৰ্কছৰ ভিতৰত। ওকে, ইয়াতে GS1 ত আমাৰ কিমানটা কোৱেশ্চন থাকে তাৰ বিষয়ে আমি ডিটেইলছত ডিসকাস কৰিম। ইয়াতে জাস্ট আপোনালোকে বুজি ল'ব এই GS2 পেপাৰটো হৈছে কোৱালিফাইং নেচাৰৰ। ওকে, ইয়াতে জাস্ট আপোনাৰ 33% মাৰ্কছ পাব লাগে আৰু অন দা বেচিছ অফ GS1 আপুনি কিমান স্কোৰ কৰিছে তাৰ ওপৰত বেছ কৰি আপোনালোকৰ কাট অফ হয় আৰু কাট অফৰ বেচিছত আপোনালোকৰ সিলেকশন হয় ফৰ মেন্স। ওকে, সো এই GS-ৰ 200 মাৰ্কছৰ ওপৰত বেছ কৰি আপোনাৰ সিলেকশন হয় মেন্সৰ বাবে আৰু মেন্সত আপোনালোকৰ পৰীক্ষা দিব লাগে বা লিখিব লাগে। আমাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো হয় MCQ। ওকে, মাল্টিপল চয়েস কোৱেশ্চন হয় আৰু আমাৰ যেটো মেন্স এক্সাম হয় তাতে আমাৰ ডেসক্ৰিপটিভ লিখিব লাগে। ওকে, তো ইয়াতে আপোনালোকৰ 8টা পেপাৰৰ আপোনালোকৰ 8টা পেপাৰৰ ওপৰত বেছ কৰি আপোনাৰ সিলেকশন হ'ব ইন্টাৰভিউৰ বাবে আৰু দুটা পেপাৰ ইয়াতে থাকে আপোনালোকৰ কোৱালিফাইং। ওকে, তো এই 8টা পেপাৰৰ সম্পৰ্কে আমি ডিসকাস কৰিম আৰু কোৱালিফাইং পেপাৰৰ সম্পৰ্কে আমি ডিসকাস কৰিম। ওকে, অন দা বেচিছ অফ এই 8টা পেপাৰৰ ওপৰত বেছ কৰি আপোনাৰ কি হয় সিলেকশন হয় আৰু আপোনালোকক মাতে ইন্টাৰভিউৰ বাবে। ওকে, সো ইন্টাৰভিউ হয় আপোনালোকৰ 275 মাৰ্কছৰ বাবে আৰু এই 275 আৰু ইয়াতে আপোনালোকৰ 8টা পেপাৰত 250 মাৰ্কছ কে থাকে আৰু এই 250 আৰু ইয়াতে 275 মিলাই আপোনালোকৰ 2275 অৰ্থাৎ 2275 নম্বৰৰ ভিতৰত আপোনালোকৰ পৰীক্ষা হয়, তাৰ পিছত আপোনালোকৰ সিলেকশন হয়। ওকে, সো এটো হৈছিল কমপ্লিট আমাৰ এক্সাম প্যাটাৰ্ন। এতিয়া আমি বুজি লম APSC কমপ্লিট সিলেবাসৰ বিষয়ে। তো গতিকে আপোনালোকে অলৰেডি গম পালে APSC প্ৰিলিমিনাৰী এক্সামিনেশ্যন হয় প্ৰথমত আৰু প্ৰিলিমিনাৰী এক্সামিনেশ্যন দুটা পেপাৰ হয়, এটা হৈছে আমাৰ GS1 আৰু আনটো হৈছে আমাৰ GS2। ওকে, বা পেপাৰ 2। সো গতিকে ফাৰ্স্ট অফ অল আমি ডিসকাস কৰিম GS1, তাৰ পিছত আমি GS2 সিলেবাসৰ কথা ডিসকাস কৰিম। ওকে, তো ইয়াতে আপোনালোকে চাব পাৰিছে এটো হৈছে আমাৰ GS1 ৰ সিলেবাস। ওকে, তো ইয়াতে GS1 অৰ্থাৎ জেনাৰেল ষ্টাডিজ 1 পেপাৰত আমাৰ 200 মাৰ্কছৰ ভিতৰত হয় পৰীক্ষা আৰু কোৱেশ্চন থাকে আমাৰ নাম্বাৰ অফ কোৱেশ্চন থাকে আমাৰ 100টা, অৰ্থাৎ প্ৰতিটো কোৱেশ্চনৰ বাবে 2 নম্বৰকে থাকে। ওকে, আৰু সময় থাকে আমাৰ 2 ঘণ্টা। ওকে, তো এতিয়া আমাৰ কোৱেশ্চন কোনটো সাবজেক্ট বা কোনটো টপিকৰ পৰা কোৱেশ্চন আমাৰ আহে তাৰ বিষয়ে আমি সবিশেষ ডিসকাস কৰিম। তো ইয়াতে আপোনালোকে চাব পাৰিছে আমাৰ কাৰেন্ট ইভেন্টৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব। ওকে, কাৰেন্ট ইভেন্ট যাক আপোনালোকে কাৰেন্ট এফেয়াৰ্স বুলি ক'ব পাৰে, তাৰ পিছত নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেন্সৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব। ওকে, তাৰ পিছত হিষ্ট্ৰীৰ কোৱেশ্চন থাকিব, হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব। ওকে, তাৰ পিছত আমাৰ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ইয়াতে ফিজিকেল সোশিয়েল আৰু ইকনমিক জিঅ'গ্ৰাফিৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ। ওকে, ভাৰত আৰু পৃথিৱীৰ ইকনমিক জিঅ'গ্ৰাফিৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব। তাৰ পিছত আমাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত কোৱেশ্চন থাকিব, গভৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটিকেল সিস্টেম, পঞ্চায়তী ৰাজ, পাব্লিক পলিচি আৰু ৰাইটছ ইস্যুছৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব। তাৰ পিছত আমাৰ কোৱেশ্চন থাকিব আমাৰ ইকনমিক এণ্ড সোশিয়েল ডেভেলপমেণ্টৰ ওপৰত, সাষ্টেইনেবল ডেভেলপমেণ্ট মানে বহনক্ষম উন্নয়নৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব, পভাৰ্টি, ইনক্লুজন, ডেমোগ্ৰাফিক, সোশিয়েল সেক্টৰ ইনিচিয়েটিভস। ওকে, ইয়াৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব। তাৰ পিছত জেনাৰেল ইস্যুজ অন এনভাইৰনমেণ্ট এণ্ড ইকোলজি, অৰ্থাৎ এনভাইৰনমেণ্ট ইকোলজিৰ ওপৰত আমাৰ কোৱেশ্চন থাকিব। তাৰ পিছত বায়োডাইভাৰ্চিটিৰ কোৱেশ্চন থাকিব আৰু ক্লাইমেট চেঞ্জৰ কোৱেশ্চন থাকিব। ইয়াতে আমাৰ জাস্ট কনচেপচুৱেল কোৱেশ্চনবোৰ থাকে, ইমান সাবজেক্ট স্পেশালাইজ কোৱেশ্চন ইয়াতে নাথাকে। ওকে, সো তাৰ পিছত আমাৰ জেনাৰেল সায়েন্সৰ কোৱেশ্চন থাকিব which is 10th লেভেলৰ কোৱেশ্চন আমাৰ আহে। ওকে, তাৰ পিছত ইয়াতে আপোনালোকৰ এটা মানে নোটছ আছে, সেই নোটছটো হৈছে যে আমাৰ এই যেটো সিলেবাস তেওঁলোকে দিছে ইয়াৰ লগত আমাৰ সংগতি ৰাখি আমাৰ 30 ৰ পৰা 35% মাৰ্কছৰ কোৱেশ্চন আমাৰ কিন্তু আহিব
আসাম ৰিলেটেড ওকে ৰিলেটেড টু আসামৰ পৰা কোৱেশ্চন আহিব সো গতিকে আপোনালোকে 30 পৰা 35 টা কোৱেশ্চন আপোনালোকে আসাম ৰিলেটেড পাব সো গতিকে যিমান টপিক আপোনালোকে পঢ়িছে এই কমপ্লিট টপিকখিনি আপোনালোকে আসাম ৰিলেটেড পঢ়িব ঠিক আছে কাৰণ ইয়াতে 30 পৰা 35 টা কোৱেশ্চন অহাটো বাধ্যতামূলক ওকে ঠিক আছে তো এতিয়া আপোনালোকৰ এই 200 মাৰ্কছৰ ওপৰত যিমান পাব হেতুৰ ওপৰত বেছ কৰি আপোনালোকৰ মেন্সৰ বাবে সিলেকশন হ'ব কিন্তু আপোনালোকৰ এই যেটো পেপাৰ 2 এই পেপাৰ 2 তো কোৱালিফাই কৰিব লাগিব সো আপোনালোকে যদি সাপোজ GS1 ত খুব ধুনিয়া স্কোৰ কৰিছে আউট অফ 200 আপোনালোকে 180 পাইছে কিন্তু আপোনালোকে পেপাৰত যদি 2 যদি ফেল কৰে তেন্তে কিন্তু আপোনালোকৰ সিলেকশন নহয় বা নেক্সট লেভেলৰ বাবে আপোনালোকে কোৱালিফাই নহয় সো গতিকে পেপাৰ 2 ৰ ইম্পৰ্টেন্স খুব বেছি সো পেপাৰ 2 আপোনালোকৰ কোৱেশ্চন হ'ব 200 মাৰ্কছৰ ইয়াতে 80 টা কোৱেশ্চন থাকিব অৰ্থাৎ 80 টা কোৱেশ্চন থাকে আৰু সময় থাকে 2 ঘণ্টা ओके सो ইয়াতে 2.5 প্ৰতিটো কোৱেশ্চনৰ বাবে 2.5 কে মাৰ্কস থাকে ओके सो ইয়াতে সিলেবাস টু কমপ্লিট এনেকুৱা আছে কম্প্ৰিহেনশন আপোনালোকৰ থাকিব তাৰ পিছত ইন্টাৰপাৰ্সনাল স্কিল ইনক্লুডিং কমিউনিকেশন স্কিলৰ ওপৰত কোৱেশ্চন থাকিব লজিক্যাল ৰিজনিংৰ ওপৰত কোৱেশ্চন থাকিব তাৰ পিছত এনালাইটিক্যাল এবিলিটিৰ ওপৰত কোৱেশ্চন থাকিব তাৰ পিছত কোৱেশ্চন থাকিব ডিসিশন মেকিং এন্ড প্ৰবলেম সলভিংৰ ওপৰত কোৱেশ্চন থাকিব তাৰ পিছত জেনাৰেল মেন্টাল এবিলিটিৰ ওপৰত আপোনালোকৰ কোৱেশ্চন থাকিব তাৰ পিছত বেসিক নিউমেৰিসি থাকিব ইয়াতে নাম্বাৰস তাৰ পিছত দেয়াৰ ৰিলেশনস অৰ্ডাৰস তাৰ পিছত ম্যাগনিটিউডৰ ওপৰত কোৱেশ্চন থাকিব 10th লেভেলৰ ওকে তাৰ পিছত ডাটা ইন্টাৰপ্ৰিটেশনৰ কোৱেশ্চন আপোনালোকৰ থাকিব চাৰ্টস থাকিব গ্ৰাফ থাকিব টেবলস থাকিব তাৰ পিছত ডাটা সাফিসিয়েন্সিৰ কোৱেশ্চন আপোনালোকৰ থাকিব ক্লাস 10th লেভেলৰ ওকে তো এয়া আছিল পেপাৰ 2 সিলেবাস ওকে তো গতিকে আপোনালোকে কমেন্টত জনাব লাগে আমাক যে আপোনালোকে কোনটো ক্লাস পাব বিচাৰে প্ৰথমে কোনটো ক্লাস আমি স্টাৰ্ট কৰিম সো ক্লাস ফিক্স আইএসত আপোনালোকে কমপ্লিট ক্লাसेस বৰ পাব সো গতিকে কোনটো সাবজেক্টৰ ক্লাস আমি প্ৰথমে স্টাৰ্ট কৰিব লাগে হেতু আপোনালোকে কমেন্টত জনাই দিব ঠিক আছে আপোনালোকৰ কমেন্টৰ অপেক্ষাত আমি থাকিম এতিয়া আমি নেক্সট ডিসকাস কৰিম আমাৰ মেন্সৰ এক্সামিনেশন সো আমি অলৰেডি ডিসকাস কৰিলো যে মেন্স এক্সামিনেশনৰ আমাৰ 8টা পেপাৰ লিখিব লাগিব আৰু দুটা আমাৰ কোৱালিফাইং পেপাৰ হ'ব এই 8টা পেপাৰৰ আমাৰ টোটাল মাৰ্কস হ'ব 250 কে প্ৰতিটো পেপাৰত সো গতিকে 8টা পেপাৰত টোটাল মাৰ্কস হ'ব আমাৰ 2000 ওকে এই 2000 ৰ ওপৰত বেস কৰি আমাৰ সিলেকশন হ'ব ইন্টাৰভিউৰ বাবে ওকে ইন্টাৰভিউৰ বাবে আৰু এই দুটা পেপাৰ আমাৰ অনলি কোৱালিফাই কৰিব লাগে ঠিক আছে কিন্তু এই দুটা পেপাৰত কোৱালিফাই যদি আমি নকৰো তেন্তে এই 2000 ৰ ভিতৰত যদি আমি 1900 মাৰ্কস ক্যাৰি কৰো কিন্তু তথাপি আমাৰ সিলেকশন নহব ঠিক আছে সো গতিকে এই দুটা পেপাৰৰ ইম্পৰ্টেন্স আছে আমাৰ তো এতিয়া আমি ডিসকাস কৰিম এই 8টা পেপাৰৰ কমপ্লিট সিলেবাস আৰু এই দুটা কোৱালিফাইং পেপাৰ আছে তাৰ কমপ্লিট সিলেবাসৰ বিষয়ে আমি ডিসকাস কৰিম ওকে তো ইয়াতে আপোনালোকে প্ৰথমটো পেপাৰ পাব এছে ইয়াতে আপোনালোকৰ এছে লিখিব লাগিব 250 মাৰ্কছৰ হ'ব এছে 3 ঘণ্টাৰ বাবে হ'ব পৰীক্ষা ওকে আৰু ৰিটেন এক্সামিনেশনৰ ইয়াতে আপোনালোকৰ কি কৰিব লাগিব সাবজেক্টিভ লিখিব লাগিব সো গতিকে প্ৰতিটো পেপাৰ আপোনালোকৰ 3 ঘণ্টাৰ বাবে হ'ব ওকে তাৰ পিছত জেনাৰেল ষ্টাডিজ হ'ব মই গতেই সিলেবাসটো লৈছো তাৰ পিছত আপোনালোকে এটা এটাকে ডিসকাস কৰি আছো ওকে সো এয়া আছিল আমাৰ কমপ্লিট সিলেবাস ইয়াতে এছে হৈছে পেপাৰ প্ৰথমটো পেপাৰ দ্বিতীয়টো পেপাৰ হ'ব আমাৰ জেনাৰেল ষ্টাডিজ 1 ওকে এই জেনাৰেল ষ্টাডিজ 1 আমাৰ 250 মাৰ্কছৰ বাবে হ'ব 3 ঘণ্টা সময় থাকিব ঠিক আছে ইয়াতে আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কোৱেশ্চন আহিব হেৰিটেজৰ পৰা কোৱেশ্চন আহিব কালচাৰৰ পৰা কোৱেশ্চন আহিব তাৰ পিছত সোসাইটি জিওগ্ৰাফি of India and world पर আপোনালোকৰ কোৱেশ্চন আহিব সো গতিকে এই কমপ্লিট পেপাৰৰ সিলেবাসটো হৈছে এনেকুৱা ওকে তাৰ পিছত আপোনালোকৰ GS2 সো GS2 ৰ বাবে আপোনালোকৰ পঢ়িব লাগিব গভৰ্নেন্স পঢ়িব লাগিব কনস্টিটিউশন পঢ়িব লাগিব পলিটি পঢ়িব লাগিব সোশিয়াল জাস্টিস ইন্টাৰনেশনাল ৰিলেশনৰ বিষয় আপোনালোকৰ পঢ়িব লাগিব ওকে আৰু এই পেপাৰটো আমাৰ 250 মাৰ্কছৰ হ'ব 3 ঘণ্টাৰ বাবে ওকে আৰু ইয়াতে আমাৰ জেনাৰেল ষ্টাডিজ 3 এই পেপাৰত আপোনালোকৰ পঢ়িব লাগিব টেকনলজিৰ বিষয় ইকোনমিক ডেভেলপমেন্টৰ বিষয় পঢ়িব লাগিব বায়োডাইভাৰ্সিটিৰ বিষয় পঢ়িব লাগিব জৈৱ বৈচিত্ৰ্য তাৰ পিছত আমাৰ সিকিউৰিটি এন্ড ডিজাস্টাৰ মেনেজমেন্টৰ বিষয় আমাৰ পঢ়িব লাগিব এইটো পেপাৰ আমাৰ 250 মাৰ্কছৰ হয় 3 ঘণ্টাৰ বাবে হ'ব পৰীক্ষা ওকে লিখিব লাগিব তাৰ পিছত জেনাৰেল ষ্টাডিজ 4ত আমালোকৰ লিখিব লাগিব ইথিক্সৰ পেপাৰ তাৰ পিছত ইথিক্স ইন্টিগ্ৰিটি এন্ড এপ্টিটিউডৰ হ'ব পৰীক্ষা 250 মাৰ্কছৰ হ'ব 3 ঘণ্টা লিখিব লাগিব আমাৰ পৰীক্ষা পেপাৰ ওকে আৰু ইয়াতে আমাৰ জেনাৰেল ষ্টাডিজ 5 সো এই জেনাৰেল ষ্টাডিজ 5 কমপ্লিটলি আমাৰ পেপাৰ অন আসাম বুলি ক'ব পাৰি ইয়াতে কমপ্লিটলি আসাম ৰিলেটেড কোৱেশ্চন আপোনালোকে পাব আসাম হিষ্ট্ৰীৰ পৰা কোৱেশ্চন হেৰিটেজ কালচাৰ জিওগ্ৰাফি গভৰ্নেন্স পলিটি জাস্টিস ইন্টাৰনেশনাল ৰিলেশন ইকোনমিক ডেভেলপমেন্ট বায়োডাইভাৰ্সিটি এনভাইৰনমেন্ট সিকিউৰিটি ডিজাস্টাৰ মেনেজমেন্ট এই কমপ্লিট মানে আপোনালোকৰ যি পাঁচটা পালে চাৰিটা এটা দুটা তিনটা চাৰিটা এই কমপ্লিট চাৰিটা পেপাৰ আসাম ৰিলেটেড হৈ আপোনালোকৰ পেপাৰ 5 হ'ব ওকে
নেক্সট আপোনালোকৰ অপশ্যনেল পেপাৰ আহিব সো অপশ্যনেল পেপাৰৰ আপোনালোকৰ 250 মাৰ্কসৰে হ'ব 3 ঘণ্টা আপোনালোকে লিখিব লাগিব অপশ্যনেল সাবজেক্টবোৰ কি কি থাকে তাৰ বিষয়ে আমি ভিডিঅ'ৰ শেষত ডিসকাস কৰিম সো গতিকে অপশ্যনেল পেপাৰৰ আপোনাৰ লিখিব লাগিব ওকে এতিয়া আপোনাৰ কোৱালিফাইং পেপাৰ হ'ব এই 8টা পেপাৰ হৈ গ'ল এই 8টা পেপাৰৰ ওপৰত বেছ কৰি আমাৰ কিন্তু সিলেকশন হ'ব মেন্সৰ বাবে আৰু এই দুটা পেপাৰত আমাক কোৱালিফাই কৰিব লাগিব ওকে সো এই কোৱালিফাইং পেপাৰ দুটা হ'ব আমাৰ প্ৰথমটো পেপাৰক পেপাৰ এ বুলি কোৱা হৈছে পেপাৰ এ সো ইয়াতে আমাৰ এছামিজ বেংগলী এণ্ড বোডোৰ ওপৰত আমাৰ যিকোনো এটা সাবজেক্ট চুজ কৰিব লাগিব আৰু হেতু লিখিব লাগিব ওকে আৰু 300 মাৰ্কসৰ বাবে হ'ব পৰীক্ষা 3 ঘণ্টাৰ বাবে ওকে হেতু কোৱালিফাইং নেচাৰৰ হ'ব ওকে নেক্সট পৰীক্ষাটো হ'ব আমাৰ পেপাৰ বি বুলি নাম আছে ইয়াৰ আৰু এটো হ'ব কমপ্লিট আমাৰ ইংলিছৰ ওকে এটো আমাৰ কোৱালিফাইং নেচাৰৰ হ'ব পৰীক্ষা অলৰাইট সো গতিকে এই 8টাৰ ওপৰত বেছ কৰি আমাৰ সিলেকশন হ'ব ইন্টাৰভিউৰ বাবে আৰু ইন্টাৰভিউ হ'ব আপোনালোকৰ 275 মাৰ্কসৰ ওকে সো 275 মাৰ্কসৰ আপোনালোকৰ ইন্টাৰভিউ দিব লাগিব আৰু এই ইন্টাৰভিউৰ মাৰ্কস আৰু আমাৰ মেন্সৰ মাৰ্কস দুটা মিলাই ইন্টাৰভিউ আৰু মেন্সৰ মাৰ্কস মিলাই আমাৰ টোটাল আমাৰ হ'ব 2275 আৰু আউট অফ 2275 ত আপোনালোকে যিমান স্কোৰ কৰিব পাৰে তাৰ ওপৰত বেছ কৰি আপোনালোকৰ সিলেকশন হ'ব ওকে তো আমি আশা কৰিছো আপোনালোকে ডিটেইলছ বুজিব পাৰিছে এতিয়া আমি ডিসকাস কৰিম অপশ্যনেলৰ দুটা পেপাৰ আছে তো 7 আৰু 8 পেপাৰটো আমাৰ অপশ্যনেলৰ দুটা পেপাৰ হয় ইয়াতে আপোনালোকে এগ্ৰিকালচাৰ এন্থ্ৰোপলজি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী বটানী কেমিষ্ট্ৰি সিভিল ইঞ্জিনিয়াৰিং কমাৰ্চ এণ্ড একাউণ্টেন্সি ইকনমিক্স তাৰ পিছত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং জিওগ্ৰাফি জিওলজি হিষ্ট্ৰী ল এছামিজ এনেকৈ আপোনালোকে সাবজেক্টবোৰ চুজ কৰিব পাৰিব ইয়াতে কমপ্লিট সাবজেক্টৰ লিষ্ট মই দিছো তো এই সাবজেক্টবোৰৰ পৰা আপোনালোকৰ দুটা পেপাৰ লিখিব লাগিব মানে এটা সাবজেক্টৰে দুটা পেপাৰ লিখিব লাগিব 250 মাৰ্কসৰকে হ'ব 3 ঘণ্টা ঠিক আছে সো হেতু আমাৰ অপশ্যনেলৰ পেপাৰ ওকে সো গতিকে আপোনালোকে যিটো সাবজেক্টত এক্সপাৰ্ট হয় বা আপোনালোকে খুব বেছি হেতু সাবজেক্টৰ নলেজ ৰাখে তেন্তে সেই সাবজেক্টৰ ওপৰত আপোনালোকে অপশ্যনেলৰ পেপাৰটো চুজ কৰি পৰীক্ষা দিব পাৰিব ঠিক আছে সো গতিকে এনেকুৱা কথা নাই যে আপোনালোকে সাপোজ কোনবা ষ্টুডেন্ট ইকনমিক্সৰ পৰা পঢ়িছে তেওঁ হিষ্ট্ৰী অপশ্যনেল চুজ কৰিব নোৱাৰিব অবভিয়াসলি পাৰিব ঠিক আছে সো গতিকে আমি যেটো ব্যাকগ্ৰাউণ্ডৰ পৰা আমি গ্ৰেজুৱেচন ক্লিয়াৰ কৰিছো হেতু সাবজেক্ট নহবও পাৰে বেলেগ সাবজেক্ট আমি চুজ কৰিব পাৰি ওকে সো আশা কৰিছো আপোনালোকে কমপ্লিট সিলেবাস আৰু এক্সাম প্যাটাৰ্নটো ধুনিয়াকৈ বুজিব পাৰিছে এতিয়া আপোনালোকে নেক্সট ভিডিও কোনটো টপিকত বিচাৰে ক্লাसेस স্টাৰ্ট কৰিব লাগে যদি ক্লাसेस স্টাৰ্ট কৰিব লাগে তেন্তে কোনটো সাবজেক্টৰ ক্লাস স্টাৰ্ট কৰিব লাগে প্ৰথমে জিওগ্ৰাফি নে হিষ্ট্ৰী সিলেবাসটো আপোনালোকে দেখিব পাৰিলে গোটেইখিনি সো গতিকে সিলেবাসৰ পৰা কোনটো সাবজেক্টৰ ক্লাস আমাৰ আৰম্ভ কৰিব লাগে হেতু আপোনালোকে কমেন্টত জনাই দিব সেই হিচাপে আপোনালোকলৈ নেক্সট ভিডিও আমি আপলোড কৰিম সো গতিকে আশা কৰিছো এই ভিডিওটো আপোনালোকক যথেষ্ট উপকৃত কৰিব যদি ভিডিওটো ভাল লাগিছে ডেফিনেটলি লাইক এটা কৰিব আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আগন্তুক ভিডিও পাবলৈ আৰু আপুনি যদি অলৰেডি আমাৰ চেনেল সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ আকৌ নেক্সট ভিডিওত লগ পাম থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ ট্ৰিক্স একাডেমি